হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া দোকান এখনলৈ আহিছিলোঁ ফুলি ল'বৰ বাবে। ইয়াতে বহুত ধৰণৰ ফুলি আছে। এই দুযোৰ মই লৈ ল'লোঁ ফুলি। এতিয়া বা মই আৰু বাৰ ছোৱালী আমি গৈ আছোঁ মাহঁতৰ ঘৰলৈকে। এতিয়া আহি চক পালোঁ, চকত অলপ ৰখিলোঁ। এয়া গধূলি চাহৰ লগত খাবৰ বাবে কিবা ল'ব গ'লোঁ মিঠাইৰ দোকানত, আৰু এনেকৈ লৈ ঘৰলৈকে বুলি আহিলোঁ। এয়া ঘৰ আহি পালোঁ। বায়ে কিবা ঘৰলৈ বুলি বস্তু আনিছে। ইজনী মোৰ বাৰ ছোৱালী হয়, মাজু বাৰ ছোৱালী। বায়ে আৰু দেউতাই কিবা কথা পাতি আছে, লগতে টিভিও চলি আছে ইয়াতে। এয়া চাহ দিছে খাবলৈ, মায়ে বনাই মেলি ধুনীয়াকৈ। ভিডিঅ'টো এতিয়া ইয়াতে সামৰণি মাৰিলোঁ। লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।